আজি বহুত দিন পিছত টিউশন যাবলৈ ওলাইছো দেই। হয় দিয়া। এই লকডাউনত ঘৰত থাকি থাকি আমনি লাগি গৈছে, কিতাপ পঢ়িব ইচ্ছাই নোহোৱা হৈ গেল। বলা বলা জলদি টিউশনত যাব লাগে, ছাৰে আৰু গালি পাৰিব। গুড মৰ্নিং স্যার। গুড মৰ্নিং। সকলোৱে ভালে আছানে? আছো স্যার। এই লকডাউনত সকলোৱে ঘৰত কিতাপ পঢ়িছানে নাই? পঢ়িছো ছাৰ। মোৰ কাৰণে কিবা খোৱা বস্তু আনিছানে নাই? ছাৰ আনিছো। ৰাজু, তুমি মোৰ কাৰণে একো খোৱা বস্তু অনা নাই নেকি? নাই স্যার, এই লকডাউনত আমাৰ দেউতাই একো কাম কাজ কৰিবই পৰা নাই। মই সেই চব একো নাজানো, মোৰ কাৰণে অহাকালি কিবা বস্তু আনিবই লাগিব। হ'ব দিয়া স্যার। মা, কালি আমাৰ টিউশন ছাৰে কিবা খোৱা বস্তু বনাই নিবা দিছে। বাপ্পা, তইতো জানাই কেইদিন ধৰি ঘৰত একো বস্তুৱে নাই। এই লকডাউনত তোৰ দেউতাই একো কাম কাজে কৰিব পৰা নাই। মা, এতিয়া কি কৰিবা? হ'ব দিয়া, পানীত দি থোৱা অলপমান ভাত আছে আৰু কালি আধা লিটাৰমান গাখীৰ আনি অলপ পায়সকে বনাই দিম দিয়া। হ'ব দিয়া মা। টিউশন ছাৰৰ ঘৰ ইমানে দূৰ না, আহাতে আহাতে মোটা লাগি গেল। পায়সৰ পানীটো থৈ লওঁ ৰ। কি আৰাম। পায়সখিনি খালে কি যাম। ভগৱান, পায়স দেখোন আধা খায়ে পেলালে। কি কৰো এতিয়া মই? হে ভগৱান, এইখিনিকে লৈ যাওঁ, যি হয় হ'ব আৰু। আজি সকলোকেইটা ল'ৰা ছোৱালী আহিছানে? আহিছো ছাৰ। ছাৰ, এয়া পায়স বনাই দিছে মায়ে, লওক। দিয়া দিয়া, সোনকালে দিয়া। ৱাও, খাইতো বহুত সোৱাদ লাগছে। হয় নেকি ছাৰ? হয় ৰাজু, পায়সখিনি আনিছে, পাৰিলেতো বজাই কৰি এৰিব নোৱাৰিলা নেকি? ছাৰ, পাইলাটো বজাই কৰিয়ে দিছিল মায়ে, পিছে কি হ'ল ৰাজু? টিউশনত আহোঁতে আধা ৰাস্তাখন বৰ জোৰকে মোটা লাগছিল। মই পায়সৰ পাইলাটো ৰাস্তাত থৈ মুতিবলৈ গৈছিলোঁ। আহি দেখাব কুকুৰ এটাই আধা পায়স খাইহে পেলাইছে। কি কলি? কুকুৰে খাব পায়স তই মোক খোৱালি? ছাৰে কুকুৰে খোৱা পায়স খাইছে। মই এই পায়সৰ পালেটোৱে ভাঙি পেলাম। ছাৰ, নাভাঙিব। কিয় নাভাঙিম? ছাৰ, মানে এই পাইলাটো ৰাতি আমাৰ আইতাই মুতে। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু মই সুমন। তো আপোনালোকে চাই আছে টু টেকনিকেল ব্ৰাদাৰ। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আমি নতুন ইউটিউব চেনেল খুলিছোঁ, আমাক অলপ সহায় কৰিব যে নতুন নতুন ভিডিঅ' দিবৰ কাৰণে আপোনাক মানে ফানি ভিডিঅ' বনাই আছোঁ। তাৰে বিষয়ে বহুত সিমান নাজানো, কিন্তু যিখিনি জানো সেইখিনি মই বনাই আছোঁ। লগতে আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি আমাক আগুৱাই লৈ যোৱাত সহায় কৰি দিব।